হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আপোনালোকে চাব পাৰে এইটো এটা সৰু ফলৰ গছ হয়। এইটোৰ নাম হৈছে চিকু। কিছুমানে হয়তো চপেটা চপৰডিলা এনেকুৱা কিবা কিবি নামত নামাকৰণ কৰিছে। ফ্ৰেণ্ডছ, এইবিলাকে হ'ল চিকু ফল। আপোনালোকে চাব পাৰে। আৰু চিকু দুই ধৰণৰ হয়। এটা হৈছে গোলাকৃতিৰ, এয়া আছে গোলাকৃতিৰ, আৰু এটা হৈছে দীঘল, এনেকুৱা ধৰণৰ দীঘলীয়া হয়। আৰু এইটো হৈছে চিকু ফল কাটিছে। আৰু ইয়াৰ সোৱাদ মিঠা, আৰু ইয়াৰ গুটিবিলাক চাওক ক'লা ৰঙৰ। চাওক কিমান ধৰিছে, এটা গছত বহুতবিলাক ধৰে, বছৰত দুবাৰ ফল দিয়ে। এয়া চাওক সৰু টাবত কিমান ফল আহিছে চাওক। তো এইটো আপোনালোকে চাব পাৰে, এইটো গ্ৰাফটিঙৰ হয়। আৰু এইটো এবছৰত বা দুবছৰৰ ভিতৰতে ফল আহিব যদি আপোনালোকে ভালকৈ কেয়াৰ লয়। আৰু এইটো আপোনালোকে মানে ইনডোৰ আউটডোৰ দুটাতে ৰুব পাৰে। মেইনলি আপোনালোকে আউটডোৰত এইটো ৰুলে ভাল হয়। আৰু ইনডোৰত যদি ৰুব বিচাৰে তেনেহ'লে ঘৰৰ ছাদৰ ওপৰত, য'ত নেকি ৰ'দ পায়, ভাল ঠাই হ'ব লাগিব। আৰু পাত্ৰটো অলপ ডাঙৰ হ'লে আপোনালোকে ভাল ফল পাব। অ'কে, আপোনালোকে চাব পাৰে এইবিলাক গোটেই হয়, চিকুৰিবিলাক গোটেই হয়। কিছুমান এইটো চাওক, আপোনালোকে ফুল আহিছে ইয়াত, এইটো সৰু গছতে ফুল আহিছে চাব পাৰে। তো এনেকুৱাই কিছুমানত ফলো আছে। তো সৰু গছতে ফল আহিব। অ'কে, তো এইটো যদি আপোনালোকক হোম ডেলিভাৰী লাগে তেনেহ'লে যোগাযোগ কৰক। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি আছে। মোৰ নাম্বাৰটো হৈছে 7002320398। অ'কে ফ্ৰেণ্ডছ, এইটো মোৰ হোৱাটছএপ নাম্বাৰ হয়। আপোনালোকে হোৱাটছএপত যোগাযোগ কৰিব। আৰু ঘটনাটো হৈছে এইটো যদি আপোনালোকক লাগে তেনেহ'লে মানে হোম ডেলিভাৰী দিয়া হ'ব, কিন্তু এইটো মানে কেছ অন ডেলিভাৰী নহয়। অ'কে, আপোনালোকে এইটো মানে ল'বলৈ হ'লে আগতীয়াকৈ পে'মেণ্ট কৰিব লাগিব উইথ ডেলিভাৰী চাৰ্জ। অ'কে, তেতিয়াহে এইটো আপোনালোকৰ ওচৰত গৈ পাব। অ'কে ফ্ৰেণ্ডছ, চাওক খুব হেল্ডি গছ হয় আৰু খুব ধুনীয়া এইটো। অ'কে, এইটো এক ধৰণৰ ফল হয়, আপোনালোকে নিশ্চয় জানে, চিকু ফল। অ'কে, তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো কেনে লাগে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফ্ৰেণ্ডছ, এই ব্যস্ত কৰ্মজীৱনৰ মাজত যদি সময় পায় মোৰ এই ভিডিঅ'বিলাকো আপোনালোকে চাব। আৰু যদি অৰ্ডাৰ কৰে মোক হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব।